প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত প্ৰতি বছৰে গোটেই বিশ্বজুৰি 21 জুন তাৰিখে পালন কৰি আহিছে যোগ দিৱস। প্ৰধানমন্ত্ৰীৰ এনে পদক্ষেপক সঁহাৰি জনোৱাৰ উদ্দেশ্যে যোগ গুৰু ৰামদেৱো বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰি আহিছে যোগ শিবিৰ। সেই উদ্দেশ্যে জাগিৰোডত স্থিত হেপী হোম মডাৰ্ণ একাডেমীত মৰিগাঁও জিলা পতঞ্জলি মহিলা যোগ সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এই যোগ শিবিৰ। এই সম্পৰ্কে আমাৰ ডি নিউজ অসমৰ এক বিশেষ প্ৰতিবেদন। মহিলা সমিতিৰ পৰা আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে 2022 বৰ্ষত যি প্ৰট'কল দিছে স্বামী ৰামদেৱ বাবাই, সেই প্ৰট'কল আমি সকলো স্কুল কলেজত শিকাবলৈ আমাৰ আদেশ দিছে আৰু সেই মৰ্মে আমি আজি হেপী হোম মডাৰ্ণ একাডেমীত আহিলোঁ। তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক শিকালোঁ আৰু ভালেই লাগিছে। ঠিক এনেদৰে আমি সকলো স্কুল কলেজত যাতে শিকাব পাৰোঁ। ইয়াৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও এইটো বিচাৰিছে যাতে গোটেই ভাৰতবৰ্ষত এই প্ৰট'কল সকলোৱে কৰে যাতে। ধন্যবাদ।